নমস্কাৰ মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত এটা ভিডিঅ' আপলোড কৰিলোঁ। এইটো ভিডিঅ' বনাই থোৱা বহুত বেছি দিনেই হ'ল। 16 জানুৱাৰী 2022 চনত আমি ওলালোঁ তেজপুৰৰ পৰা গহপুৰ অভিমুখে। এয়া গহপুৰলৈ গৈ থকা ৰাস্তাত তেজপুৰৰ পৰা খুব ধুনীয়া ধুনীয়া জেগা পাৰ হৈ গৈ আছোঁ। আপোনালোকে চাই থাককচোন। এয়া আমি স্কোৱাড নিবেদিতা, বিতুপন্দা, তৃপ্তি আৰু মই গোটেই 4জনে ওলালোঁ গহপুৰলৈ। আৰু আমাৰ মেইন উদ্দেশ্য হ'ল কাব্যশ্ৰীবাৰ এংগেজমেণ্টলৈ যাবলৈ। এয়া চাহ বাগান পাৰ হৈ গৈ আছোঁ আমি। খুব ধুনীয়া সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি গোটেই 4ৱে গহপুৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। ধুনীয়া ধুনীয়া ৰাস্তাৰ চাৰিওপাশে প্ৰাকৃতিক সৌন্দৰ্য বুলিয়ে ক'ব লাগিব। এয়া মাজে মাজে কিন্তু ৰাস্তা খুবেই বেয়া, অলপ গোটেই 4ৰে অকণমান অসুবিধা হৈছিল, কিন্তু তথাপিও আমি কাব্যশ্ৰী বা এংগেজমেণ্টটো কেনেকৈ এৰিব পাৰোঁ সেইকাৰণে যিমান বেয়া ৰাস্তা হ'লেও ধুনীয়াকৈ গৈ আছোঁ। আপোনালোকেও চাই থাককচোন। এয়া ধুনীয়া সেউজীয়াৰ মাজেৰে আমি আকৌ আগুৱাই গৈ আছোঁ। অলপ আমাৰ ৰাস্তাৰ ভুলেই হৈছিল ইয়াতে, তথাপিও আমি গৈ আছোঁ আৰু মেপ চাই চাই। এয়া আমি সোমালোঁ দুবৰি জাৰণি। গাঁৱলীয়া পৰিৱেশ, খুব এটা ধুনীয়া পৰিৱেশ। এয়া আগত দেখিছেনে গাড়ী ৰৈ আছে, এয়াই আমাৰ গন্তব্য স্থান। আমি পালোহি। এয়া খুব ভিৰ, দৰাঘৰীয়া মানুহ পাইছেহিয়ে সম্ভৱ। বাৰু আমি এতিয়া দৰাঘৰীয়া হ'ম নে কইনাঘৰীয়া হ'ম বাৰু? কাৰণ আমিতো দৰাৰ ঘৰৰ ফালে সোমাব লাগিব। এয়া তেওঁলোকৰ নিয়ম কানুন চলি আছিল অলপ। এয়া অলপ ভিতৰৰ দৃশ্য দেখাইছোঁ। কাব্যশ্ৰী এংগেজমেণ্ট উইথ পাৰ্থ দা। এয়া আঙুঠি পিন্ধোৱা পৰ্ব। চাওকচোন দূৰৰে লাজ কেনেকুৱা। লাজত একদম ক'বই নোৱাৰা হৈ আছে দুইটা। ফটো ছেশ্যন চলি আছিল। মাজে মাজে দুয়োৰে মাজত কথা বতৰা। ইয়াৰ পিছত মই অলপ কিছুমান ষ্টিল ফটোজ দিছোঁ, আপোনালোকে উপভোগ কৰক। এয়া হ'ল কেক কাটিং ছেশ্যন। মাজতে ময়ো একপি মাৰি ল'লোঁ। এয়া তৃপ্তিৰ সৈতে। তেওঁক চিনি পাইছেনে বাৰু? কাব্যশ্ৰী বৰুৱা, পাৰ্থদাৰ ঘৰৰ মানুহ। এয়া হ'ল আমাৰ দৰা কইনা। এয়া আমি কাব্যশ্ৰীবাৰ বন্ধু। তো ইয়াতে আমাৰ ভিডিঅ' সমাপ্ত হ'ল। থেংক ইউ ফৰ ৱাচিং।